অৰূপ কুমাৰ ডাঙৰীয়াক স্পষ্টভাৱে কৈছোঁ, আপুনি ৰাইজৰ প্ৰতিনিধি, আপুনি ৰাইজৰ হৈ কাম কৰক, আপুনি সমষ্টিৰ ৰাইজৰ কাম কৰক। আপুনি সমষ্টিৰ ৰাইজৰ কাম কৰা বাদ দি আপুনি BTC অঞ্চলত আপুনি কি এটা সাম্প্ৰদায়িক সংঘৰ্ষ লগাৰ কাৰণে এটা ষড়যন্ত্ৰ কৰিছে নেকি? উক্ত ঘটনাৰ লগত আপুনি জড়িত নহয়। এই ঘটনাৰ ভিডিঅ' ফুটেজ আমাৰ লগত আছে। এই ঘটনাত আপুনি প্ৰত্যক্ষভাৱে জড়িত আছিল আৰু আপোনালোকৰ জৰিয়তে দেখাইছোঁ আমি। এইখিনি চাওক, ইয়াতে অৰূপ কুমাৰ দে ডাঙৰীয়াই নিজে প্ৰত্যক্ষভাৱে জড়িত আছিল। এইখিনি আপোনালোকে চাওক। নাই, কিন্তু আপুনি AVMCক লৈ ভৱিষ্যতে যাতে এনেকুৱা মন্তব্যৰ পৰা বিৰত থাকে আৰু AVMCৰ সভাপতিক এনেকুৱা ভাবুকি মন্তব্য দিয়াৰ পৰা যাতে আপুনি বিৰত থাকে। মই ফকিৰগ্ৰাম সমষ্টিৰ এজন যুৱক হিচাপে কৈছোঁ, অৰূপ কুমাৰ দে ডাঙৰীয়াক প্ৰত্যাহ্বান জনাইছোঁ, আপুনি আহক, আমিও যাম। ফকিৰগ্ৰাম অঞ্চলত মাইনৰিটি এলেকাত আপুনি কি ডেভেলপ কৰিছে এটা দেখাই দিয়ক। আজি আমি আপোনালোকৰ ইয়াতে সংবাদমেল আয়োজন কৰাৰ কাৰণে ইতিমধ্যে ইয়াত উপস্থিত হৈছোঁ। ইয়াতে আমাৰ মাজত উপস্থিত আছে AVMCৰ কেন্দ্ৰীয় সমিতিৰ শ্ৰদ্ধাৰ উপসভাপতি মাইনুদ্দিন ডাঙৰীয়া, কোকৰাঝাৰ জিলা AVMCৰ সভাপতি নজৰুল ইছলাম ডাঙৰীয়া আৰু জিলা AVMCৰ উপসভাপতি লগতে AGS আৰু বিভিন্ন কৰ্মকৰ্তাসকল ইয়াতে উপস্থিত আছে। আপোনালোকে জানে যোৱা 7 তাৰিখে ফকিৰগ্ৰাম থানাৰ অন্তৰ্গত চিটলাৰ আউটপোষ্টৰ অন্তৰ্গত নামাপাৰাত ভূমিকেন্দ্ৰিক এটা ঘটনা হৈছিল আৰু এই ভূমিকেন্দ্ৰিক যিটো ঘটনা হৈছিল এইটো টোটালি এটা ব্যক্তিগত এটা ঘটনা আছিল দুটা পৰিয়ালৰ মাজত। আৰু আমি যিখিনি ইয়াতে যাই তদন্ত কৰি যিখিনি গম পাইছোঁ, ইয়াতে কোনোবা এজনে মানুহে মাটি বিক্ৰী কৰিছিল আৰু কোনোবা এজনে মাটি কিনিছিল আৰু কিনা মানুহখিনিয়ে টকা দি মাটি ইতিমধ্যে চৰকাৰে যিখিনি যেনেকুৱা প্ৰচেছত ইতিমধ্যে BTCৰ পৰা পাৰ্মিশ্যন লোৱাৰ কাৰণেও কিন্তু এপ্লাই কৰিছে আৰু এইখিনি তথ্য আমাৰ হাতত আছে। আৰু ইয়াৰে গইনা লৈ BTCৰ EM অৰূপ কুমাৰ দে ডাঙৰীয়া তাতে যায় ইয়াৰে কিছুমান মানুহক উচতনিমূলক মন্তব্য দি তেখেতসকলে এই মাটিটোক বেদখল কৰাৰ কাৰণে যি ষড়যন্ত্ৰ অৰূপ কুমাৰ দেৰ নেতৃত্বত আৰম্ভ কৰিছিল, তাৰ পিছতে ইয়াতে এটা উত্তেজনামূলক পৰিৱেশ সৃষ্টি হৈছিল আৰু সৃষ্টি হোৱাৰ পিছতে পিছদিনা অৰূপ কুমাৰ দেৰ যিখিনি ইয়াতে তেখেতে যে উচতনিমূলক ষড়যন্ত্ৰ কৰি এই ঘটনাটো সংঘটিত কৰিছিল, এইটো দোষ ঢাকাৰ কাৰণে অসমৰ মাননীয় মন্ত্ৰী এজনক তেখেতে মিছগাইড কৰি গুৱাহাটীৰ পৰা ইয়াতে আনি তেখেতে ইয়াতে যাই এই মানুহখিনিক এই অঞ্চলৰ ধৰ্মীয় সংখ্যালঘু মানুহখিনিক লৈ যেনেকৈ তুচ্ছ তাচ্ছিল্য মন্তব্য আগবঢ়ালে আৰু বাংলাদেশী বুলি এই মানুহখিনিক যেনেকৈ অপমানস্বৰূপ যেনেকৈ এটা মন্তব্য আগবঢ়ালে, ইয়াতে আমি AVMC হিচাপে গৰিহণা দিছোঁ। আৰু ইয়াৰ প্ৰতিক্ৰিয়া হিচাপে বিভিন্ন সংগঠনে বিভিন্ন ৰাইজৰ মাজত এটা প্ৰতিক্ৰিয়া সৃষ্টি হৈছিল যে এই অঞ্চলৰ মানুহখিনি সঁচাই বাংলাদেশী নেকি। আজি আপোনালোকৰ জৰিয়তে BTRৰ EM তথা অসমৰ মাননীয় মন্ত্ৰীক আমি AVMC প্ৰত্যাহ্বান জনাইছোঁ, যদি এই অঞ্চলত তথা কোকৰাঝাৰ জিলাখনত যদি এজন বাংলাদেশী দেখাই দিব পাৰে তেনেহ'লে অৰূপ কুমাৰ দে দেখাই দিয়ক, আমি AVMCয়ে লগতে প্ৰশাসনক লগত লৈ আমি ধৰি দিবলৈ বাধ্য হ'ম। আৰু যদি দেখাই দিব নোৱাৰে তেনেহ'লে এনেকুৱা মন্তব্যৰ পৰা অনাগত দিনত বিৰত থকাৰ কাৰণে আমি অৰূপ কুমাৰ দেৰ লগতে অসমৰ মন্ত্ৰীক আমি সকীয়াই দিছোঁ। আৰু এটা কথা আপোনালোকে জানে, ইয়াৰ প্ৰতিক্ৰিয়া হিচাপে আমাৰ AVMCৰ সভাপতি টাইছন হুছেইন ডাঙৰীয়া অৰূপ কুমাৰ দে আৰু অসমৰ যিটো মন্ত্ৰীক অৰূপ কুমাৰ ডাঙৰীয়া যেনেকৈ মিছগাইড কৰি ইয়াতে আনি আমাৰ মানুহখিনিক তুচ্ছ তাচ্ছিল্য মন্তব্য কৰি বাংলাদেশী যেনেকৈ সজালে, ইয়াৰ প্ৰতিক্ৰিয়া হিচাপে আমাৰ AVMCৰ সভাপতি টাইছন হুছেইন ডাঙৰীয়া এটা প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল। আৰু তাৰ পিছতে যোৱাকালি আমি অৰূপ কুমাৰ দে ডাঙৰীয়াৰ যিটো মন্তব্য দেখিবলৈ পালোঁ, তেখেতে এনেকৈ এটা হৈ গ'ল তেখেতে যেনিবা আমাৰ BTC বা তথা কোকৰাঝাৰত তেখেতে ৰজাৰ নিচিনা মন্তব্য দিয়া আৰম্ভ কৰিল আৰু তেখেতে AVMCৰ সভাপতিক ভাবুকি দিব আৰম্ভ কৰিল। আজি আপোনালোকৰ জৰিয়তে অৰূপ কুমাৰ দে ডাঙৰীয়াক আপোনালোকৰ জৰিয়তে সকীয়াই দিছোঁ, AVMCক লৈ আৰু AVMCৰ সভাপতিক লৈ অনাগত দিনত এনেকুৱা ভাবুকি দিয়া মন্তব্য আপুনি বিৰাট থাকক। কাৰণ AVMCয়ে যোৱা দিনতো যেতিয়াৰ পৰাই জন্মগ্ৰহণ কৰিছে এনেকুৱা অৰূপ কুমাৰ দেৰ নিচিনা EM বহুতেই BTC অঞ্চলত আহিছে গৈছে আৰু আপোনাৰ ক্ষমতা আজি আছে। ঘটনা অৰূপ কুমাৰ দে ডাঙৰীয়া যেনেকৈ তাতে যাই মানুহবিলাকক উচতনিক দি যেনেকৈ সংঘৰ্ষ এটা লগোৱাৰ পৰিকল্পনা কৰিছিল,
তেখেতৰ দায়িত্ব আছিল, তেখেতে এই বিটিচি অঞ্চলৰ তেখেতে ফকীৰগাঁও সমষ্টিৰ এটা জনপ্ৰতিনিধি, তেখেতৰ দায়িত্ব আছিল তেখেতে এই অঞ্চলৰ কোন মানে গাঁওবুঢ়াৰ লগত বা এই অঞ্চলৰ কোন ভিডিপি ছেক্ৰেটাৰীৰ লগত বা এই অঞ্চলৰ কোন মুৰব্বী মানুহৰ লগত আলোচনা কৰিছিল তেখেতে দেখাই দিব পাৰিব নেকি? মাটি বাৰী সমস্যা আছিল, এই গাঁৱৰ দুটা পক্ষৰ গাঁওবুঢ়াৰ লগত আলোচনা কৰিব লাগিছিল, দুটা ভিডিপি ছেক্ৰেটাৰীৰ লগত আলোচনা কৰিব লাগিছিল, ওচৰত আউটপোষ্ট আছে, থানা আছে, তেখেতে এইবিলাক গোটেইখিনি পাহৰি যায়, তেখেতে নিজেই মানে গোটেই দায়িত্ব লৈ এনেকৈ এটা পৰিকল্পনা আৰম্ভ কৰিছে বিটিচি অঞ্চলত বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত ভেদাভেদ আনাৰ কাৰণে যি পৰিকল্পনা আৰম্ভ কৰিছে, এই পৰিকল্পনাত আমি সদৌ বিটিচি সংখ্যালঘু ছাত্ৰ সন্থাই মানে গৰিহণা দিছোঁ। আৰু আপোনালোকে জানে যোৱা 17 চনৰ 1 আগষ্ট দিনা AVMCৰ এজন প্ৰায়ত সভাপতি শ্বহীদ লাবিকুল ইছলাম ডাঙৰীয়া কিন্তু এনেকৈ বিটিচি অঞ্চলত কিন্তু আমি হেৰাবলগীয়া হৈছিলোঁ। আৰু এইবাৰ অৰূপ কুমাৰ দেৰ যিখিনি মন্তব্য যোৱাকালি, এই মন্তব্যৰ পৰা আমি এটা অনুমান কৰিছোঁ এইবাৰ নেক্সট টাৰ্গেট লাবিকুলৰ পিছতে নেক্সট টাইচন হুছেইনক কৰি লোৱা হৈছে নেকি? ইয়াৰ কাৰণে আপোনালোকৰ জৰিয়তে আহ্বান জনাইছোঁ, যদি টাইচন হুছেইনে কোনোবা ঠাইত কোনোবাই আক্ৰমণ হয় তেনেহ'লে ইয়াৰ কাৰণে গোটেইখিনি দায়িত্ব অৰূপ কুমাৰ দেৰ ওপৰত থাকিব। আৰু টাইচন হুছেইন আক্ৰমণ হোৱা মানে আমি ভাবিম অৰূপ কুমাৰ দেৰ নেতৃত্বত আক্ৰমণ হৈছে। এই কাৰণে আপোনালোকৰ জৰিয়তে আহ্বান জনাইছোঁ অৰূপ কুমাৰ দে যাতে অনাগত দিনত ইয়াৰ এনেকুৱা মন্তব্য দিয়াৰ পৰা বিৰত থাকে। এইখিনি কৈ মই আজি নাই, কিন্তু আপুনি AVMCক লৈ ভৱিষ্যতে যাতে এনেকুৱা মন্তব্যৰ পৰা বিৰত থাকে আৰু AVMCৰ সভাপতিক এনেকুৱা ভাবুকি মন্তব্য দিয়াৰ পৰা যাতে আপুনি বিৰত থাকে। কাৰণ আপুনি বিটিচিৰ EM আৰু EM ৰাইজৰ প্ৰতিনিধিৰ পৰা মুখৰ পৰা এনেকুৱা অভদ্ৰ আচৰণ, এনেকুৱা অভদ্ৰ কথা আমি কেতিয়াও বিচৰা নাই। আৰু অৰূপ কুমাৰ দেক আমি যোৱা মানে কালি আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে আমি পাইছোঁ অৰূপ কুমাৰ দে বোলে ফকীৰগাঁও সমষ্টিৰ মাইনৰিটিৰ মানুহ কাৰণে বোলে বহুতখিনি কৰিছে। মই ফকীৰগাঁও সমষ্টিৰ এজন যুৱক হিচাপে কৈছোঁ, অৰূপ কুমাৰ দেক ডাঙৰীয়া প্ৰত্যাহ্বান জনাইছোঁ, আপুনি আহক আমিও যাম, ফকীৰগাঁও অঞ্চলত মাইনৰিটি এলেকাত আপুনি কি ডেভেলপ কৰিছে এটা দেখাই দিয়ক। মাইনৰিটি বুলি নহয়, আজিৰ দিনত ফকীৰগাঁও অঞ্চলত আপুনি যেনেকুৱা প্ৰতিশ্ৰুতি দিছিল ইয়াৰ 1% আপুনি পালন কৰিবলৈ মানে সক্ষম হোৱা নাই। এই কাৰণে আপোনালোকৰ জৰিয়তে আজি অৰূপ কুমাৰ দেক প্ৰত্যাহ্বান জনাইছোঁ, আপুনি এনেকুৱা মন্তব্যৰ পৰা ভৱিষ্যতেও যাতে AVMCক লৈ আৰু AVMCৰ সভাপতি তথা বাদে দিয়ক AVMCৰ এটা সদস্যৰ প্ৰতি যাতে আপুনি আঙুলিটোৱে কথা ভৱিষ্যত দিনত নকয়। তেনেহ'লে আপুনি যেনেকৈ ভয় ভাবুকি দিব বিচাৰিছে আমি এনেকুৱা ভয় ভাবুকি এনেকুৱা মানে ভয় ভাবুকিৰ মানে ভয়াতু হৈ এনেকুৱা মানে ভয় ভাবুকি কেতিয়াও ভয় কৰা নাই আৰু অনাগত দিনতে এনেকুৱা ভয় ভাবুকিত আমি ভয় নকৰোঁ। আপোনাৰ হাতত ক্ষমতা আছে বুলি যি ইচ্ছা তাকে বকিব, এনেকুৱা বকাৰ পৰা আপুনি বিৰত থাকক। অৰূপ কুমাৰ ডাঙৰীয়াক স্পষ্টভাৱে কৈছোঁ, আপুনি ৰাইজৰ প্ৰতিনিধি, আপুনি ৰাইজৰ হৈ কাম কৰক, আপুনি সমষ্টিৰ ৰাইজৰ কাম কৰক। আপুনি সমষ্টিৰ ৰাইজৰ কাম কৰা বাদ দি আপুনি বিটিচি অঞ্চলত আপুনি কি এটা সাম্প্ৰদায়িক সংঘৰ্ষ লগাৰ কাৰণে এটা ষড়যন্ত্ৰ কৰিছে নেকি? আৰু আপুনি কয় উক্ত ঘটনাৰ লগত আপুনি জড়িত নহয়, এই ঘটনাৰ ভিডিঅ' ফুটেজ আমাৰ লগত আছে, এই ঘটনাত আপুনি প্ৰত্যক্ষভাৱে জড়িত আছিল আৰু আপোনালোকৰ জৰিয়তে দেখাইছোঁ আমি। এইখিনি চাওক, ইয়াতে অৰূপ কুমাৰ দে ডাঙৰীয়া নিজে মানে প্ৰত্যক্ষভাৱে জড়িত আছিল, এইখিনি আপোনালোকে চাওক। এই তেখেতে উচতনিমূলক মন্তব্য দি আৰু তেখেতে ৰাইজক তেখেতে মানে কি কৰিছিল, ৰাইজক তেখেতে আগবাঢ়ি দিছিল কাজিয়া কৰাৰ কাৰণে। ইয়াৰ কাৰণে কোকৰাঝাৰ জিলা প্ৰশাসন তথা অসমৰ DGP ডাঙৰীয়াক আমি অনুৰোধ জনাইছোঁ, ইয়াৰ ওপৰত এটা উচিত এটা তদন্ত হ'ব লাগে, এই ঘটনাৰ লগত কোনে জড়িত আৰু এই ঘটনা দি কোনে মানে ৰাজনীতিক মুনাফা আদায় কৰিব বিচাৰিছে। আৰু সকলো পক্ষকে মই আহ্বান জনাইছোঁ, এনেকুৱা ৰাজনীতিৰ মানে যিখিনি নেতা আছে যিসকলে হিন্দু মুছলিম বা বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত যিটো ভাতৃত্ববোধ, এই ভাতৃত্ববোধ নষ্ট কৰাৰ কাৰণে যি ষড়যন্ত্ৰ সময়ে সময়ে ৰচি থাকে, এনেকুৱা নেতাৰ পৰা আপোনালোকে বিৰত থাকক। কাৰণ এই বিটিচি অঞ্চলত আমি সকলোৱে জাতি জনগোষ্ঠী শান্তিপূৰ্ণভাৱে বসবাস কৰি আছোঁ আৰু এনেকুৱা ৰাজনীতিৰ লিডাৰ আমাৰ মাজত আহিব গুচি যাব, কিন্তু আমি সকলোৱে জাতি জনগোষ্ঠী এই অঞ্চলত আমি ভাতৃত্ববোধভাৱে আমি বসবাস কৰি থাকিব লাগিব। এইকাৰণে আমাৰ ৰাইজক তথা সকলো ৰাইজকে জাতি জনগোষ্ঠীৰ মই আহ্বান জনাইছোঁ, আমাৰ মাজত যাতে কোনো ৰাজনীতিৰ নেতৃত্ব বা ৰাজনীতিৰ লিডাৰ আহি বিভিন্ন মানে এনেকৈ সাম্প্ৰদায়িক মন্তব্য দি আমাৰ মাজত যাতে জাতিগত ভেদাভেদ আনিব নোৱাৰে। ইয়াৰ কাৰণে ৰাইজে সজাগ থকাৰ কাৰণে মই আজি আপোনালোকৰ জৰিয়তে মানে আহ্বান জনাইছোঁ।